তো নমস্কাৰ বন্ধুসকল, মই এতিয়া গৈ আছোঁ বাগানৰ মাজে মাজে। মানে আজি আপোনালোকক এটা বস্তু দেখাম বুলি ভাবিছোঁ। বস্তু নহয় মানে এখন কলেজ দেখাম। কলেজটো আপোনালোকে বহুতেই দেখিছে, কিন্তু আমাৰ গাঁৱৰ কলেজখন আপোনালোকে দেখা নাই, গতিকে সেইখন আজি মই দেখাম বুলি ভাবিছোঁ। বহুতেই ধুনীয়া আমাৰ কলেজখন। ভিডিঅ'টি শেষলৈকে চাই থাকক, মই দেখুৱাই আছোঁ আপোনালোকক সকলোবোৰ। ৰাস্তাটো বহুত বোকা আছিলে, ৰাতিপুৱা ভৰি ধুই ল'লে। ময়ো এতিয়া অলপমান ধুই লওঁ। ইমান বোকা বে। তো এতিয়া পাই গ'লোহি আমাৰ ৰাস্তা। গৈ আছোঁ বৰ্তমান পকা ৰাস্তা। গৈ আছোঁ আমাৰ ৰাতুল ততয় আমি একেলগে গৈ আছোঁ। এয়া এখন আমাৰ দলং, এইপিনে নদী, এইপিনে অলপ দূৰ হয়, আমাৰ সেইপিনে ওচৰৰ বাৰু। মোৰ ওচৰতে আছে, ঘৰৰ ওচৰতে। গৈ আছোঁ এতিয়া লাহে লাহে ৰাস্তাই পামগৈ, আৰু বেছি দূৰ নাই। সৌখনে আমাৰ কলেজখন। গৈ আছোঁ ওচৰলৈ, চাই থাকক ভিডিঅ'টো শেষলৈকে। এই ওচৰৰে বিলাক বজাৰ বহে ধুনীয়াকৈ। আমাৰ ইয়াত বজাৰো বহে, শুকুৰবাৰ দিনা বহে ইয়াত বজাৰ। গৈ আছোঁ লাহে লাহে, পামগৈ আৰু বেছি দূৰ নাই। এইটো আমাৰ গাঁৱৰ নামঘৰ হয়। আমাৰ নামঘৰটোৰ নাম হ'ল, অকণমান জুম কৰি দেখাই দিছোঁ, শ্ৰী শ্ৰী মায়ামৰা কপাহতলী সত্ৰ বুলি কয়। এখন পিছফালে ধুনীয়া এখন বেনাৰ। এইটো আমাৰ পঞ্চায়ত, এইটো আমাৰ গাঁৱৰ আৰ্মি কেম্প হয়। এইটো সেইপিনে এইটো পঞ্চায়তটো আমাৰ। সেইবিলাক কলেজৰ ষ্টাফবিলাক থাকিবৰ কাৰণে ধুনীয়াকৈ বনাই আছে ৰুমবিলাক। এইবিলাক ফুলৰ পুলি ৰুবৰ কাৰণে, গছৰ পুলি ৰুবৰ কাৰণে সদায় বনাই থৈছে ধুনীয়াকৈ। দেখিছেনে কি ধুনীয়া লাগিছে। নাই ৰোৱা বাৰু, ৰুব এতিয়া লাহেকৈ। বোলে দুই এটা ৰুই থৈছে বোলে, গোটেইখিনি ৰোৱা নাই বাৰু, তাত দুটা ৰুই থৈছে ধুনীয়াকৈ পুলি। দেখিছেনে ধুনীয়া লাগিছে, মজা লাগিছে। মোৰ পিছফালে এয়া কলেজৰ ছোৱালী কলেজলৈ গৈ আছে। দেখিছেনে কি ধুনীয়া লাগিছে দেখিবলৈ আমাৰ কলেজখন। এতিয়াও ভালকৈ হোৱা নাই বাৰু, অলপ বাকী আছে আৰু বনাই আছে। এইখনে আমাৰ গাঁৱৰ কলেজখন। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন, কেনেকুৱা লাগিছে আপোনালোকৰ। চাৰিওফালে সেউজীয়া পৰিৱেশ। আজি ভিতৰৰ পৰিৱেশটো দেখুৱাব নোৱাৰিম, বেয়া নাপাব, কাৰণ আজি কিবা মিটিং চলি আছে বোলে, সেইবাবে আজি ভিতৰৰ পৰিৱেশটো দেখুওৱাটো নহ'ব। আৰু লৈ আহিছোঁ এদিন ভালকৈ ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাম। ইমানেই আছিলে আজিলৈ, ভিডিঅ'টো সামৰিছোঁ ইমানেই। পিছফালে এইবিলাক এতিয়া বনাই আছে লাহে লাহে, এইবিলাক নোহোৱাচোন হ'বগৈ আৰু। যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো।